নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেচিপিছ এণ্ড ব্লগলৈ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে ৰসগোল্লাৰ এটা ৰেচিপি। ৰসগোল্লা বনাবৰ কাৰণে মই লৈছোঁ 1 লিটাৰ গাখীৰ। গাখীৰখিনি মই প্ৰথমে ভালদৰে উতলাম। গাখীৰখিনি মোৰ বৰ্তমান উতলোৱা হৈ গৈছে আৰু মই এতিয়া ইয়াতে ভিনেগাৰ 2 চামুচ আৰু 1 কাপ পানী মিক্স কৰি তাত লাহে লাহে ঢালি দিম। এয়া চাওক। এতিয়া মই ভালদৰে গাখীৰখিনি আকৌ লৰাই দিম। আৰু অলপ ভিনেগাৰ আৰু পানী মিক্স মই ইয়াতে ঢালি দিছোঁ কাৰণ মোৰ গাখীৰখিনি ভালদৰে ফটা নাছিল প্ৰথমে। এতিয়া চাওকচোন ইমান ধুনীয়াকৈ ফাটি গৈছে। এতিয়া আকৌ মই 2 মিনিটমান লৰাই গেছটো অফ কৰি দিম। গাখীৰখিনি ফটাবলৈ আপোনালোকে নেমু ৰসো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াতে ভিনেগাৰ ইউজ কৰিছোঁ। এখন কটন কাপোৰ লৈছোঁ আৰু কটন কাপোৰখনত মই প্ৰথমে গোটেই চানাখিনি ঢালি লৈছোঁ। ঢালি লোৱাৰ পিছত মই ভালদৰে চানাখিনি ধুই ল'ম। এয়া চাওক মই এনেদৰেই ধুই লৈছোঁ। এতিয়া মই চানাখিনিৰ পৰা গোটেই পানীখিনি ভালদৰে চেপি উলিয়াই ল'ম। এনেদৰে চেপি উলিয়াই লোৱাৰ পিছত 2 ঘণ্টামান মই ভালদৰে ক'ৰবাত ৰাখি দিম যাতে পানীখিনি ভালদৰে চানাখিনিৰ পৰা ওলাই যায়। এনেদৰে মই 2 ঘণ্টা সময় চানাখিনি থালি এখনৰ ওপৰতে ৰাখি দিছোঁ। 2 ঘণ্টা সময় হৈ গ'ল আৰু মই এতিয়া ভালদৰে চানাখিনি মঠি ল'ম। যিমান ভালদৰে মঠিব ৰসগোল্লাটো আপোনালোকৰ সিমানেই ছফ্ট হ'ব। কাপোৰখনৰ পৰা মই উলিয়াই দিওঁতে ইমান ধুনীয়াকৈ গোল হৈ ওলাইছে চানাখিনি। একেবাৰে ছফ্ট হৈ আছে। এতিয়া মই গোটেইখিনি ভালদৰে প্ৰথমে ভাঙি ল'ম। ভাঙি লোৱাৰ পিছত মই হাতেৰে ভালদৰে মঠিম। হাতৰ তলুৱাৰখনেৰে ভালদৰে হেঁচি হেঁচি দিব লাগে। হেঁচি হেঁচি দিলে অলপ বেছি ভালদৰে মঠাটো কমপ্লিট হয়। চাওক মই এনেদৰে মঠি লৈছোঁ। যিমান ভালদৰে মঠিব সিমানেই ৰসগোল্লাটো খাবলৈও ভাল লাগিব আৰু ভাঙি যোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। এনেদৰে মই 10 মিনিট সময় মঠিছোঁ আৰু যেতিয়ালৈকে হাতত এটা তেলীয়া ভাৱ নাহে, হাতত তেলখিনি লাগি নাযায়, তেতিয়ালৈকে আপোনালোকে মঠিয়ে থাকিব। এতিয়া মোৰ মঠা প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া মই সৰু সৰুকৈ লাড়ু কৰি ল'ম। লস্কৰাটোৰ আকাৰতে কৰি ল'ম কাৰণ পানীত দিয়াৰ লগে লগে ৰসগোল্লাখিনি ফুলি যাব। চাইজটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে। সৰুকৈ যদি খাবলৈ মন যায় সৰু সৰুকৈ কৰিব আৰু ডাঙৰকৈ যদি বনাই খাবলৈ মন যায় তেন্তে আপোনালোকে ডাঙৰ ডাঙৰকৈ ল'ব। লাড়ু কৰোঁতে ইমান ধুনীয়াকৈ সৰু সৰুকৈ লাড়ুটো হৈছে, অলপো ভাগি যোৱা নাই। গোটেই চানাখিনি মই এনেদৰে লাড়ু কৰি ল'ম আৰু মোৰ ইয়াতে লাড়ু বেছি নোলাব, 9টা 10টা মানেই ওলাব চাগে। 1 লিটাৰ গাখীৰত 9টা বা 10টাই ওলায়। যদি একেবাৰে সৰু সৰুকৈ বনাবলৈ বিচাৰিছে তেন্তে আপোনালোকে বেছিকৈও উলিয়াব পাৰে। এতিয়া মোৰ গোটেইখিনি বনোৱা কমপ্লিট হৈ গ'ল। সৰু সৰু লাড়ু কৰি ল'লোঁ। মোৰ 11টাই ওলাইছে লাড়ু। এটা কুকাৰ লৈছোঁ। কুকাৰত প্ৰথমে মই চেনিখিনি দি দিছোঁ। চেনি মই 2 কাপ দিছোঁ। চেনি যদি আপোনালোকে 2 কাপ দিয়ে পানী 4-5 বাতিমান দিব পাৰে কাৰণ পানী যিমানেই বেছি হয় ৰসগোল্লাটো ফুলিবলৈ সিমানেই সুবিধা হয়। মই 2 বাতি পানী দিছোঁ ডাঙৰ বাতিৰে। পানীখিনি দি দিয়াৰ পিছত মই তাতে 2টা ইলাইচি খুন্দি দি দিছোঁ আৰু পানীখিনি যেতিয়া উতলিব তাত লাহে লাহে ৰসগোল্লাকেইটা দি দিব আৰু গেছৰ ফ্লেমটো কমাই ল'ব। এতিয়া কুকাৰৰ ঢাকনখন লগাই দিব আৰু 5 মিনিট সময় হাই ফ্লেমত ৰসগোল্লাকেইটা ভালদৰে উতলাই ল'ব। 5 মিনিটৰ পিছত মই ঢাকনখন এবাৰ গুচাই চাইছোঁ ৰসগোল্লাকেইটা ইমান ধুনীয়াকৈ ফুলি গৈছে।
এতিয়া মই আকৌ ঢাকনখন লগাই দিম 7 মিনিট বা 8 মিনিটমান সময় ভালদৰে উতলাম। এনেদৰে মাজে মাজে লৰাই দিব লাগে, লৰাই দিলে সকলো ছাইড ভালদৰে সিজি উঠে। মই এনেদৰে 15 মিনিটমান সময় গেছত ভালদৰে উতলাই লৈছোঁ। এতিয়া আমাৰ ৰসগোল্লা ৰেডি হৈ গৈছে। এয়া চাওক ইমান ধুনীয়াকৈ ফুলি গৈছে আৰু ছাইজটো দেখিছেনে ইমান ডাঙৰ ডাঙৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। গেছটো অফ কৰাৰ পিছত মই কুকাৰটোতে প্ৰথমে ৰসগোল্লাখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই কুকাৰৰ পৰা ৰসগোল্লাখিনি বাতি এটাত উলিয়ালোঁ। ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি হৈছে, ছফ্ট হৈছে, ভাগি যোৱা নাই। আপোনালোকেও বনাবচোন এনেদৰে ৰসগোল্লা আৰু বনাই জনাব কেনেকুৱা লাগিলে খাই। আৰু শেষত ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।